লাইভ দেখাবি और एक बार ओके थैंक यू। तो हम लोग सबसे पहले হয় না, সারা জেলায় হয় না, সারা জেলার লোক শুনতে পারে। সবাই হাত তুলে বলুন জয় শ্রীরাম। হয় না, ঠিক হয় না কিন্তু আমি 2023 রাৱণ দহন কৰিলোঁ, কমপ্লিট হৈ গ'ল। আমাৰ পতাকা ফটাকৈ হৈ গ'ল, আমাৰ কুইজ টাইপ প্ৰগ্ৰাম হৈ গ'ল। আমাৰ গোটেই ইয়াৰ খাৰপেটীয়া মানে যিটো বৃহত্তৰ খাৰপেটীয়া গোটেই ৰাইজে ইয়াতে আমাক সাহৰণি দিছে আৰু এই প্ৰগ্ৰামটো ভাল হৈছে। আমি আশা নিয়াৰ এবাউট 15 to 20,000 মানুহ ইয়াতে গেডাৰ কৰিছে। মানে 50 ফুট ৰাৱণ, 50 ফিট মানে আমাৰ ভিতটো 10 ফিট আছে আৰু ওপৰত 50 ফিট ৰাৱণ, টোটেল 60 ফিট ৰাৱণ আছে। এই রাবণের সাথে সাথে যেন চলে যায় সেটাই সবার কাছে কামনা করে এবার हाँ, बहुत अच्छा प्रोग्राम हुआ और 15-20,000 के बीच में सबके सामने क्विज़ हम लोगों ने ऑर्गेनाइज़ किया, मैंने होस्ट किया, तो बहुत अच्छा लगा। और ऑर्गेनाइजर्स जितने भी उनको मैं बहुत अच्छे होस्ट होने के लिए मैं धन्यवाद देती हूँ। सिम्फनी ग्रुप, यू हैव रियली डन वेल। और आप लोगों ने सबको पानी वानी ये वो मतलब हर कुछ चीज़ फैसिलिटी दिया और इतने सिक्योर तरीके से किया, दैट इज़ गुड। एंड खारोपेटिया एज यूजुअल यूनिटी इन डाइवर्सिटी, इतना डाइवर्सिटी है लेकिन फिर भी हम लोग इतने यूनाइटेड होकर रावण दहन कर रहे हैं। हमेशा सत्य की जय हो, असत्य पर यही हम लोग कामना करते हैं। थैंक यू सिम्फनी ग्रुप, थैंक यू खारोपेटिया। কৰোঁ এটা মানে অসংস্কাৰ আৰু কুসংস্কাৰৰ বিৰুদ্ধে আমাৰ ধৰ্মৰ জয়ৰ কাৰণে মানে সেইটো আমি পাৰফৰ্ম কৰোঁ। এইটো পাৰফৰ্ম কৰিলোঁ মোটামুটি 15 to 20,000 গেদাৰিঙৰ আণ্ডাৰত ফায়াৰ ৱাৰ্কছ মোটামুটি কুইজ প্ৰগ্ৰাম ভেৰিয়াছ প্ৰগ্ৰামছ কণ্ডাক্ট কৰি আমি এইটো পাৰফৰ্ম কৰি উৎফুল্লিত। আপুনি আমাৰ টোটাল মিডিয়া পাৰ্চন হওক, আমাৰ টোটাল ফ্ৰেটাৰ্নিটি হওক, ছ'চাইটি হওক, ভাল কোঅপাৰেশ্যন কৰিলে এইটোত আমাৰ টোটাল ছাকচেছ একমপ্লিছ বুলি আমি ভাবোঁ। প্ৰগ্ৰামক ৰাইজক মেছেজ এইটোৱে দিম, আমি অধৰ্মৰ যিটো পৰাজিত কৰি ধৰ্মৰ জয় যিটো সেইটো আমি মেছেজ দিব বিচাৰোঁ। বাছ মাজত আমি এটা গেপ হৈ গ'ল, আমি ডিউ টু ক'ভিড ডিফাৰেণ্ট কজেছ আছে, মানে আনএভইডেবল কণ্ডিশ্যনছ আছিল, যি কাৰণে আমি কৰিব নাছিলোঁ। আমি মেইনলি যিটো মানে ভাইটাল যিটো কজ আছিল আমাৰ ক'ভিড যিটো 19, সেই কাৰণে আমি পাৰফৰ্ম কৰিব নাছিলোঁ। কিন্তু এইটো আকৌ ৰিভাইভ কৰিলোঁ, আপোনালোকৰ সহায় সহযোগিতা, মিডিয়া পাৰ্চনছ আপোনালোকৰ কোঅপাৰেশ্যন আমি কামনা কৰিলোঁ। থেংক ইউ।